সকলোকে NDSM চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আপোনালোকৰ লগত আজি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে মটিভ। আজি মই মটিভৰ বিষয়ে আপোনালোকক 5টা টিপছ দিম, কেনেদৰে আপোনালোকে মটিভেশ্যন লাভ কৰিব পাৰে তাৰ বিষয়ে মই আজি আপোনালোকৰ আগত ক'ম। জাষ্ট 5টা টিপছ দিম, আপোনালোকে যিদৰে সেই 5টা টিপছৰ সহায়ে আপোনালোকে জীৱনটো আগবাঢ়ি যাবলৈ আপোনালোকে মটিভ লাভ কৰিব পাৰে। মই আজি আপোনালোকক ক'বলৈ যোৱা এই 5টা টিপছ দৈনন্দিন জীৱনৰ লগত প্ৰয়োজনীয় আৰু জড়িত সকলো টিপছ আপোনালোকে মোৰ ব্যক্তিগত জীৱনৰ পৰা আপোনালোকৰ আগত এই টিপছকেইটা দিবলৈ ওলাইছোঁ। প্ৰথম টিপছ বা প্ৰথম টপিকটো হৈছে ফিল্ম। আপোনালোকে ফিল্মৰ জৰিয়তে মটিভ লাভ কৰিব পাৰে। উদাহৰণস্বৰূপে 3 ইডিয়ট, ভাগ মিল্খা ভাগ, দংগল আদি চিনেমাৰ জৰিয়তে আপোনালোকে মটিভ লাভ কৰিব পাৰে, যাৰ জৰিয়তে আপোনালোকে দৈনন্দিন জীৱনত ব্যৱহাৰযোগ্য সকলো কথা আপোনালোকে জানিব পাৰিব। আপোনালোকে জীৱনটো কেনেদৰে আগবাঢ়িব পাৰে চিনেমাৰ জৰিয়তে জানিব পাৰিব। এই কথাবোৰ জানি আপোনালোকে জীৱনটো আগবাঢ়ি যাবলৈ সফল হ'ব পাৰিব। সেয়ে আপোনালোকে চিনেমা চোৱাটো আৰম্ভ কৰক, যাৰ জৰিয়তে আপোনালোকে মটিভ লাভ কৰি জীৱনত কিবা এটা কৰাৰ বাবে সক্ষম হৈ উঠে যেন। দ্বিতীয় টিপছটো হৈছে বুকছ বা কিতাপ। আপোনালোকে বুকছ বা কিতাপৰ জৰিয়তেও আপোনালোকে মটিভ লাভ কৰিব পাৰে। আমি সাধাৰণ উদাহৰণ দিছোঁ লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আই সাধু। বুঢ়ী আই সাধুখনৰ জৰিয়তেও আপোনালোকে বিভিন্ন ধৰণৰ মটিভেট হ'ব পাৰে। সেই যোনবোৰ সাধুৰ বিষয়ে তাত আছে তাৰ আমাৰ জীৱনৰ লগত সেই প্ৰাসংগিকতাৰ লগত জড়িত হৈ আছে, যাৰ জৰিয়তে আপোনালোকে মটিভ লাভ কৰিব পাৰে। আপোনালোকে বিভিন্ন ধৰণৰ কিতাপ পঢ়ি মটিভেশ্যন লাভ কৰিব পাৰে। আমি আলোচনা কৰিবলগীয়া তৃতীয় টপিকটো হৈছে গ'লছ বা লক্ষ্য, যাৰ জৰিয়তে আমি মটিভ লাভ কৰিব পাৰোঁ বা মটিভেশ্যন লাভ কৰিব পাৰোঁ। গ'ল বা লক্ষ্য হৈছে আপোনালোকে যিকোনো কাম এটা কৰিব বা কিবা আপোনালোকে জব বিচাৰি আছে বা বিভিন্ন ধৰণৰ কাম কৰিব বিচাৰে বা বিজনেছ কৰিব বিচাৰে, তাৰ বিষয়ে আপোনালোকে প্ৰথমতে এটা গ'ল বা লক্ষ্য নিশ্চিত কৰি ল'ব লাগিব। আৰু সেই গ'লৰ ওপৰত আপোনালোকৰ ফ'কাছ ৰাখি বাকীবোৰ সকলো ব্লাৰ কৰি দিব লাগিব। সেই গ'লৰ ওপৰত ফ'কাছ ৰাখি আপোনালোকে কাম কৰিবলৈ আৰম্ভ কৰিব লাগিব। তেতিয়াহে আপোনালোক ছাকচেছ হ'ব, যাৰ জৰিয়তে আপোনালোকে মটিভেশ্যন লাভ কৰিব। আজি আমি আলোচনা কৰিবলগীয়া চতুৰ্থ বিষয়টো হৈছে ছ'চিয়েল মিডিয়া। মই ক'ব বিচাৰিছে যে আপোনালোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তেও মটিভ লাভ কৰিব পাৰে। বৰ্তমান দেখা যায় যে আমি যিসকল লোকে এণ্ড্ৰইড ফোন ব্যৱহাৰ কৰোঁ, সকলোৱে ইউটিউব, হোৱাটছআপ, গুগল সকলো ব্যৱহাৰ কৰা দেখা যায়। কিন্তু তোমালোকে ইউটিউবৰ জৰিয়তেও মটিভ লাভ কৰিব পাৰা। ইউটিউবত ডক্টৰ বিবেক বিন্দা নামৰ যোনজন এছিয়াৰ নাম্বাৰ 1 স্পীচ প্ৰদান কৰা লোক, মটিভেশ্যনেল স্পীকাৰ, তেওঁৰ স্পীচসমূহ চালে তোমালোকে বহুত যথেষ্ট ধৰণে মটিভ লাভ কৰিব পাৰিবা। অকল তেওঁৰ স্পীচ বুলিয়ে নহয়, বিভিন্ন ধৰণৰ মটিভেশ্যনেল ভিডিঅ' ইউটিউবত পোৱা যায়। অকল ইউটিউব বুলিয়ে নহয়, ইউটিউব, গুগল আদি সকলো ধৰণৰ ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি তোমালোকে মটিভ লাভ কৰিব পাৰিবা। এইসমূহ ব্যৱহাৰ কৰি তোমালোকে চোৱাচোন কাৰ্যক্ষেত্ৰত কিমান সফল হোৱাৰ চেষ্টা কৰা চাই। আজি আমি আলোচনা কৰিবলগীয়া একেবাৰে শেষ টপিকটো হৈছে ফেমিলি আৰু টিচাৰ। শিক্ষক আৰু পৰিয়ালৰ জৰিয়তেও আমি মটিভ লাভ কৰিব পাৰোঁ। দেখা যায় যে পৰিয়ালৰ বিভিন্ন সদস্যসকলে তোমাক সদায় আগবাঢ়ি যোৱাত সহায় কৰে বা আগবাঢ়ি যাবলৈ তোমাৰ সাহস দি থাকে। সেই সাহসসমূহৰ জৰিয়তে তুমি মটিভ লাভ কৰি জীৱনত আগুৱাই যোৱাত সহায় হয়, যাৰ জৰিয়তে তুমি জীৱনত কিবা এটা সফলতা লাভ কৰিব পাৰা। আৰু শিক্ষকসকলে সদায় ছাত্ৰজনৰ উন্নতিৰ কামনা কৰে আৰু ছাত্ৰজনৰ সদায় ছাত্ৰজনৰ ভালৰ বাবে চিন্তা কৰে। শিক্ষকসকলৰ কথাসমূহ তোমালোকে যদি সকলোৱে একান্ত বাধ্য ছাত্ৰ হিচাপে মানি যোৱা, তাৰ জৰিয়তেও তোমালোকে মটিভ লাভ কৰিব পাৰিবা, যাৰ জৰিয়তে তোমালোকে ফিউচাৰ বা জীৱনৰ ভৱিষ্যতকালে তোমালোকে সফল এজন ব্যক্তি হিচাপে নিজকে নিশ্চিতি প্ৰদান কৰিব পাৰিবা আৰু নিজকে মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পাৰিবা। বৰ্তমান মই আৰম্ভ কৰা 5টা টপিক যোনকেইটাৰ বিষয়ে আপোনালোকক ক'ম বুলি কৈছিলোঁ, সেইকেইটা শেষ কৰিছোঁ। এই যোনকেইটা বিষয়ে ক'লোঁ মই মটিভ লাভ কৰা, সেইসমূহ মই ব্যক্তিগতভাৱে এই অভিজ্ঞতাসমূহ আহৰণ কৰাৰ বাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব। একেবাৰে শেষত বেল আইকনটো দবাবলৈ